মনে শান্তে বৰিষে অমিত দেখাৱন্ত পৰম কৰিষে হৰি নিত্য হীৰামাল কমাৰিয়া আনন্দৰ সীমা নাই অনন্ত ভুকুতি কটু লোকক দেখাই দেখি সমস্যাৰ মহাৰিংগ জুত সাক্ষী কৰে সাধু বাদ সবে দখন প্ৰকাশী এতিয়া সমস্তজনে ঈশ্বৰ কৃষ্ণক সাধুবাদৰ প্ৰশংসা কৰিছে কিহৰ কাৰণে তেওঁক হিংসা কৰিছে বুলিতো তেওঁক তিৰস্কাৰ কৰিব লাগিছিল এই মুহূৰ্তত ঈশ্বৰ কৃষ্ণইতো চানুৰ আৰু মুষ্টি মল্লহক মাৰিলে কিন্তু বাকি সমস্যাৰ লোকে কিয় সাধুবাদৰ তেওঁক প্ৰশংসা কৰিছে তাৰমানে যিসকলে অনিষ্টকাৰক যিসকলে শক্তি দুৰুপয়োগ কৰি থাকে এইসকলক নিপাত কৰাটো দুখনীয় নহয় এই সংসাৰখনত যদি বাহ্যিক আমি এতিয়া নিপাত কৰিব নোৱাৰো সেইকাৰণে সেইজনৰ কাম গুৰুজনাই সহজতে ভুই আহিছে নিন্দক নিন্দি নুশুনি কামে আমি একো কৰিব নোৱাৰো কিন্তু এই বৰ্তমান শ্ৰীকৃষ্ণই ধৰি লওক মাধমীয়া মাৰ দি দিব পাৰিছে বা নিপাতো কৰি দিছে আপুনি মই আকৌ ঈশ্বৰ কৃষ্ণ বুলি ভাবি ললেতো নহব সেইকাৰণে কি আছে গুৰুজনাই তাৰ পৰা আঁতৰি আহিবলৈ কৈছে বৰ্তমান আমাৰ সংসাৰখনৰ বাহ্যিকত যে কোনোবাই নিন্দা কৰিব তোমাক নিন্দা কৰাজনৰ মুখত কিবা ভেলু থাকিব নেকি বাক্যৰ কিবা কথা আছে নেকি গতিকে তেওঁ বাক্যই বেয়া কাৰণেহে মতিয়ে বেয়া কাৰণেহে বাক্য বেয়া ওলাইছে তেওঁৰ পৰা তুমি আঁতৰি আহিবা তেওঁক কিন্তু মাৰিবলৈ নাই নহলে তোমাৰ আকৌ বৰ্তমানৰ বাহ্যিক ভক্তিটোৰ লগত অকমান কিন্তু সেইটো নিমিলিব তুমি দাপৰ যুগৰ আচৰণটো এই কলি যুগত খটুৱালে কিন্তু নহব কৃষ্ণ হে ৰাম ধন্য ধন্য বসুদেৱ সুত কৃষ্ণ ৰাম কৰিলা দুষ্কৰ মালক মাৰি কাম যে কি আছে মুষ্টি আৰু চানুৰক নিপাত কৰাটো দুষ্কৰ বুলি কৈছিলে বহুত টান কিন্তু তেওঁলোক যে মাৰিলা ধন্য ধন্য মানিছে ধন্য ধন্য বসুদেৱ সুত যে কি আছে বাপেকে সন্মানটো ওপৰতে পাই গৈছে সেইকাৰণে কোৱা যায় আমাৰ পিতৃয়ে যদি সন্তানে কিবা বাপেকৰ সেইটোৱে যথেষ্ট পুত্ৰই ভাল কাম কৰে জন্ম হওঁতে বৰি ভাবে চিন্তি পেলাই ঈশ্বৰ তেতিয়া বৰি ভাবে চিন্তি কাম মথুৰাৰ নাৰীৰ মিলিল কৌতুহল সাধু সাধু কৃষ্ণ সাধু ৰাম মহাবল তেওঁলোককে সাধু বুলি কৈছে কিয় এই চাৰিজনক বধ কৰিলে কংসক লগাই যদি 5 জনক বধ কৰিলে যদি গোটেই মথুৰাবাসী যদি এখন ৰাজ্যত কিমান প্ৰজা থাকিব লাগিব যেনেকৈ আমাৰ অসমতে কথা হওক কিমান এতিয়া আমাৰ জনগণ আছে এই 5 জনে যদি ইমান অসমৰ সমস্ত জনকে যদি অশান্তি কৰি থাকে এইকেইজনক নিপাত কৰি দিয়াটো কোনো কথা নাই কাৰণ লক্ষ্যজনৰ কাৰণে যদি বিশেষকৈ এইটো দিছে আকৌ সিদ্ধান্ত লক্ষ্যজনৰ উপকাৰৰ কাৰণে এজনক কিন্তু মৃত্যুদণ্ড দিয়াটো দুখনীয় নহয় কিন্তু মৃত্যুদণ্ড আৰু কেইটামান ভাগত দিছে কেৱল মাৰি পেলোৱা বা কাটি পেলোৱাটোৱে মৃত্যুদণ্ড নহয় আৰু আমাক মৃত্যুদণ্ড সম দেখুৱাইছে কেইটামান লাইন এটা লাইন দেখুৱাইছে ত্যাগো বুলিছে মৃত্যুদণ্ডৰ সমান আৰু এটা মৃত্যুদণ্ড বুলিছে অহংকাৰৰ আমাক মৃত্যুদণ্ড সেইটো দেখুৱাইছে কি আছে অৰ্জুনক খুৱাইছে অহংকাৰ আপোনালোকে নিশ্চয় গম পায় আৰু দ্বিতীয়তে কি আছে এতিয়া তেতাৰ যুগত ৰামচন্দ্ৰই 10,000 বছৰ অযোধ্যাত ৰাজত্ব কৰি পিনে এতিয়া ধৰাধামলৈ যাবলৈ হ'ল কিন্তু এতিয়া ধৰি লওক তেওঁতো গুচি যাব সকলো ভাগে ভাগে যোৱাৰ চক্ৰান্ত কৰিছে লক্ষ্মণ যাবগৈ লাগিব লক্ষ্মণক ইতিমধ্যে মৃত্যুদণ্ড দিম বুলি কথা দিলে ৰামচন্দ্ৰই তেতিয়া হনুমন্ত বুদ্ধিয়ক উপস্থিত বুদ্ধি সাজিলে বোলে প্ৰভু আৰু আন উপায় নাই নেকি বোলে আছে এটা শাস্ত্ৰৰ মতে দেখোন বোলে মই গম পাইছো যে ত্যাগটো বোলে মৃত্যুদণ্ড তেতিয়া কি আছে মাৰি নেপেলাই ত্যাগ দিছে কম দুখৰ কথা নেকি সেই ত্যাগটো আকৌ ভগৱন্তৰ কৃপাৰে চক্ৰান্ত হয় নিজ ধৰাধামলৈ যোৱা এইটো চক্ৰান্ত হয় এটা
কৃষ্ণ কৃষ্ণ গতিকে সেইকাৰণে কথাটো আপুনি পঢ়িলাই আপুনি এইবাৰ সকাহ পাতিলে মাহ প্ৰসাদ একো নাই পইচা আপুনি টকা নাই মহাত্মা গান্ধী নলগাব পইচা নহ'লে কি ভক্তি নহ'ব ভক্তি এই তাৰ উদ্দেশ্যটো লৈয়ে কৈছোঁ ৰ'ব ভক্তি কথাটো লাগিছে ভক্তি মই কৈ পিনি আপোনাক মই ভক্তি কৰে আপোনাৰ দিব পাৰিম নেকি নোৱাৰো আপুনিও মোক দিব নোৱাৰে এতিয়া মই নিজৰ ভক্তি নিজৰ আপুনি কেইবাৰ নাম লৈছে কি বুলি লৈছে হৃদয়ত চিন্তা কৰিছে নকৰিছে কোনে নাজানিব কৃষ্ণ কৃষ্ণ এতিয়া কৃষ্ণ কৃষ্ণ ভক্তি নিজৰ এইটোকেতো গাই আছো যিজনে ৰাখিব পাৰে ৰাখিব নোৱাৰাজনৰ নাই আমি কিন্তু আলোচনাই কৰি যাব লাগিব আপুনি উত্তাপকে ধৰিছে মানে আপোনাৰ দুজনৰ কথা চিন্তা কৰা নাই কেনেকৈ বুজিম ধৰিলেহে তাৰ প্ৰশ্নবিলাক আৰু বেছিকে ওলাই কিয় বুলিছে কথা শুনিলেহে কৈছে মনৰ অহংকাৰ এইজনে ধৰি লওক কিবা এটা ধৰি দিছে কাহে অহংকাৰ যদি আৰু বেলেগো আছিলে কিন্তু বেলেগে আকৌ কৈ দিব নোৱাৰে সাহস নাই সাহসৰ কাৰণে কৈ দিছে যদি কিন্তু সেই সাহসটোৰ কাৰণে অন্যজনে আকৌ ধৰি লওক এতিয়া আমি গোবিন্দৰ গুণ চৰিত্ৰ বাজে শুনে গ্ৰাম্য কথা যিটো নিলাজে বৈকুণ্ঠে নাযায় সেইটো ভাগ্য শূন্য কো কথাই হৰে তমু নৰকে হবেছিল বা আপুনি চিন্তা আমি নিজে চিন্তা কৰিয়ে নাশ কৰা হৈছে এতিয়া এইটো কথা হ'ব এই চিন্তাটো আপোনাৰ সমাজ দিছে আপুনি চাবলৈ মই কথাটো কৈ মোৰ বুদ্ধি নাই মনো আছে মোৰ উপায় নাই মোৰ পইচাও আছে মই হাতত কিনিব নোৱাৰোঁ কিনিব ভগা চাই আমাৰ ভকতক কি লাগে আমাৰ ভকতক লাগে জানো পইচা ভক্তি কৰিবলৈ পইচা লাগে জানো পইচা নালাগে এনেই পইচা লগাই আছে কিন্তু অতিথি দেৱ হ'ব শুশ্ৰূষা কৰিবলৈ আমি দৰকাৰ হয় আৰু আন একো নহয় নিজৰ ভক্তি কৰিবলৈ নাম পাতিলে আপুনি মাহ প্ৰসাদ একো নানিব ভকত হ'ব যে আহি পিনি যে মোৰ ভক্তি নিজৰ কিন্তু ভকত হ'ব যে এই বাপে যিটো কৈছে সজাই নোপোৱাৰ কাৰণে বেয়া কৈছে ঠিক দৰ্শন এটাৰ ওপৰত কৈ আছে বাপে কথাটো কি এইবিলাক বস্তু দ্ৰব্য বা পইচা পাতি এইবিলাক ধৰি লওক ভক্তিৰ লগত কোনো কানেকশ্যন নাই ই এটা আহিলা মাথো আহিলা দেখাই যে সংসাৰখনত থাকিবৰ কাৰণে মায়া দৰকাৰ হ'ব আৰু এই মায়া আমি দেহটো থকালৈকে যে খানা দুটা আছে বুলি কৈছে আত্মাৰ খানা বেলেগ এই দেহৰ খানা বেলেগ আমাৰ লগতে দুটা শৰীৰ আছে শাস্ত্ৰ দৰ্শনৰ মতে সূক্ষ্ম শৰীৰ কাৰণ শৰীৰ বুলি কৈছে এটা লিংগ শৰীৰ আমাৰ ইয়াতে তিনিটা আছে কিন্তু এই দুটা বিশেষকৈ আত্মাৰ যিটো আমাৰ শৰীৰ কিন্তু সেই শৰীৰটোৱে বুলিছে কেৱল নাম খাই ভাল পায় ই ফল মূল দিয়া কিন্তু এই বৰ্তমান যে আমি শৰাই আমাক এই শৰীৰটোৱে খায় এই